অকল বহুদিনৰ মূৰত মানে মই আপোনালোকৰ মাজত এটা কথা ক'ব ওলাইছোঁ। এইখন গমেই পাইছে নিশ্চয়, এইখন লাইনৰ বিল হয়। আৰু আমি বহুদিন নহয় 4-5 মাহমান মানে লাইনৰ বিল দিয়া নাই। তো 7 তাৰিখে লাইনৰ বিলখন আহিছে। আমি ভাবিছোঁ ইটো মাহত লাইনৰ বিল দিম। তো ডিউ ডেট আপোনালোকে চাই ল'ব পাৰে কিমান তাৰিখ আছে। ডিউ ডেট আছে 22 তাৰিখ 11 মাহ, ইটো মাহৰ 22 তাৰিখলৈকে ডিউ ডেট আছে। তো তাৰ ভিতৰত দিব লাগিব আমি বিলটো। তাৰপিছত বিল আহিছে আমাৰ 3790 টকা। 3790 টকা আহিছে বিল। তো এই বিলখন আমি মানে ইটো মাহত দিম বুলি ভাবি আছোঁ। আজি মই ভিডিঅ'টো বনাই আছোঁ, আজি 15 তাৰিখ। তো আজি 15 তাৰিখে আমাৰ ঘৰৰ লাইনৰ মানুহ আহিছে। লাইনৰ মানুহ আহি পেলাই আমাৰ লাইন চাইন গোটেই কাটি গ'ল। লাইন কাটি গ'ল ঘৰৰ। তো আপোনালোক দেখাই আছোঁ মই লাইনৰ তাঁৰডাল। তো বন্ধুসকল, অকল আমাৰ বুলিয়ে নহয় বহুতৰে কাটিছে, কিন্তু হ'লেও আমিতো দিয়ে আছোঁ না। আমিতো 2-3 বছৰ নেদাকে থকা নাই না। বা নতুন বোলে নিয়ম ওলাইছে 3 মাহ বোলে লাইনৰ বিল নিদিলে লাইন কাটি দি যাব। তো তেনেকুৱা বোলে নিয়ম ওলাইছে, কি নিয়ম ওলাইছে মই ভালকৈ গম নাপাওঁ। তো হ'লেও আমি নেদাকে থকা নাই না, আমি দিয়ে আছোঁ লাইনৰ বিল। তো কেইমাহমান আগতে দিয়ে আহিলোঁ। তো লাইনৰ বিলো আমাৰ মিটাৰটো বেয়া হৈছে, বদলাব লাগে। তো সেইটো কাৰণে মানে মিটাৰটো বদলাম আৰু লাইনৰ বিলখিনিও দি আহিম বুলি আমি 18-20 তাৰিখ মানে গ'লোঁ হয় আৰু। তেনেতে আজি লাইনৰ মানুহ আহি পেলাই কাটি দি গ'ল। তো কি ক'ম আৰু, লাইন কাটা বন্ধ বন্ধুসকল। বন্ধুসকল, এইয়া লাইন কাটি গ'ল আমাৰ। এইডাল তার এইখন গাড়ী লাইন কাটি আছে। এই সিহঁতৰ লাইনৰ তাঁৰডাল কাটি আছে। মানে কি ক'ম আৰু বন্ধুসকল, এয়া মানে লাইনৰ গোটাই কাটি গ'ল। তো আগতে চলা নাছিলোঁ নেকি আমি কিবা লাইন নোহোৱাকৈ। চাকি জ্বলাম বন্ধুসকল, এয়া লাইন কাটি গ'ল। তো বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আচলতে ভুল হৈছে, তাহাঁতৰ ভুল হৈছে, কাৰণ ডিউ ডেট পাৰ নোহোৱাকৈ লাইন কাটিব আহিছে। তো আমি হ'লেও 20 তাৰিখ গ'লেওতো কথা নাছিল, ডিউ ডেটটো থাকিলে 22 তাৰিখৰ আগত টাইম আছিলে। তথাপি ভাল নালাগে, লাইনটো কাটি গ'ল। তো পইচাও বেছি হোৱা নাছিল, আমাৰ হিচাপত বেছি হৈছে 3790 টকা। তো মিটাৰটো বেয়া হৈছে, বদলাম বুলি ভাবি আছিলোঁ। তো বন্ধুসকল কি ক'ম আৰু, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। কাৰণ অলপমান দয়া মৰম বুজি পেলাই লাইন কাটি যাব নালাগিছিল। যাই লাইনৰ বিল দিব আহে মাহে সি মানে লগত আহি পেলাই মানে গোটেই আমাৰ গাঁওখনৰ গোটেই যিমান আছে 2 মাহ হওক, 3 মাহ হওক, 4 মাহ হওক, বিল নেদা মানুহৰ গোটেই কাটি গৈছে। তো কি হ'ব, সকলোৱে যদি একগোট হৈ পেলাই ধৰি লয় বোলে লাইন কাটবা নিদিওঁ বা কিবা নিদিওঁ। তো আৰু ডিউ ডেট আছে, বিল মতে চাই যাওক। ডিউ ডেট এতিয়াও 22 তাৰিখ আছে পৰি। তো ডিউ ডেট পাৰ হ'লেই আহক, বোলে 22 তাৰিখ ডিউ ডেট আছে, 23 তাৰিখ 25 তাৰিখ বা লাষ্টত আহক কাটবা, তো কোনো কথা নাই। 7 তাৰিখে লাইনৰ বিল দি গৈছে আৰু 8 তাৰিখে আহিছে আৰু আজি লাইন কাটিব আহিছে। এইটো কিবা কথা হ'ল নেকি? এইটো উচিত নহয়। তো বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু মানে কি ক'ম আৰু, এইটো কেনেকুৱা পৰিস্থিতিত যাই আছে, মানে অকল আমাৰ গাঁওখনৰ বুলিয়ে নহয়, মানে বেলেগ গাঁৱৰো এনেকুৱা হৈছে বোধহয়। তো ভালকৈ গম নাপাওঁ। তো বিশেষকৈ আমাৰ বকৰ লাইনটো, আমাৰ যিটো এইটো লাইন আমাৰ বকো পৰে, অফিচ পৰে। তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুসকল। তো কি কৰিব লাগে মই ইমান ভালকৈ নাজানো। তো ভাল নালাগে তেনেকুৱা, মানে আমাৰ নিচিনা দুখীয়া মানুহ এনেকৈ মানে আহি পেলাই ঘপককৈ যিকোনো এটা কাম কৰি গ'লে ভাল নালাগে। তো বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকৰ কিমানজনৰ ঘৰত এনেকুৱা লাইন কাটি গৈছে তো কমেণ্ট কৰি জনাব। তো এই ভিডিঅ'টো শ্বেয়াৰৰ ওপৰত শ্বেয়াৰ কৰি দিয়ক, মানে বহুত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো মানুহে গম পায়।